নমস্কাৰ জিয়া মেডিকেল ইউটিউব চেনেলে আপোনাক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম আনৱান্টেড কিটৰ বিষয়ে, ইয়াৰ ইউজ, ড'জ, সাইড ইফেক্ট আৰু প্ৰাইজৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ' শেষলৈকে চাব। যদি আপোনাৰ ভিডিঅ' ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। আনৱান্টেড কিট এটা ষ্টেপত 5টা টেবলেট থাকে আৰু মিডকাইট কোম্পানীয়ে বনায়, বহুত ভাল এটা কোম্পানী। ইয়াৰ প্ৰাইচ হৈছে 393 অৰ্থাৎ 393 টকা। আপোনালোকে যিকোনো ফাৰ্মেচী অতি সহজে পাব। আনৱান্টেড টেবলেট হৈছে বহুত ভাল এটা টেবলেট, মিডকাইট কোম্পানীয়ে বনায়। আপোনালোকে এই টেবলেট কেতিয়াও নিজ ইচ্ছামতে ব্যৱহাৰ নকৰিব, এজন ভাল ডক্তৰৰ পৰামৰ্শ লৈ। যদি ডক্তৰে আপোনালোকে প্ৰেছক্ৰাইব কৰে তেনেহ'লে আপোনালোকে এই টেবলেট ব্যৱহাৰ কৰিব। আৰু এই টেবলেট ডক্তৰৰ বিনা প্ৰেছক্ৰিপশ্যনত দিয়াটো এক অপৰাধ আৰু আপোনালোকৰ বহুত ডাঙৰ এটা শাস্তি হ'ব পাৰে। গতিকে আপোনালোকে বিনা প্ৰেছক্ৰিপশ্যনত এই টেবলেট কোনো ফাৰ্মেচীৰ পৰা কিনি নানিব আৰু ফাৰ্মেচী দিয়াৰ পৰা বিৰত থাকিব। কাৰণ এই টেবলেট যদি আপোনালোকে বিনা প্ৰেছক্ৰিপশ্যনত দিয়ে আৰু ৰোগীৰ কিবা ক্ষতি হয় তেনেহ'লে ইয়াক অপৰাধ বুলি গণ্য কৰা হয়। যদি কোনোবা মহিলাই তেওঁলোকৰ যিটো সন্তান আছে সেইটো সন্তানটো নষ্ট কৰিব বিচাৰে, অৰ্থাৎ তেওঁলোকৰ প্ৰেগনেঞ্চিটো ক্লিয়াৰ কৰিব বিচাৰে, তেতিয়া এই টেবলেট ব্যৱহাৰ কৰা হয়। এটা ষ্টেপত 5টা টেবলেট থাকে আৰু এই টেবলেট যেতিয়া ব্যৱহাৰ কৰিব বহুত কেয়াৰফুলি হিচাপে ব্যৱহাৰ কৰিব লাগে। ইয়াত 5টা টেবলেট আনৱান্টেড টেবলেট 63 ডেইজৰ ভিতৰত যদি কোনো মহিলাই তেওঁৰ প্ৰেগনেঞ্চিটো ক্লিয়াৰ কৰিব বিচাৰিছে, অৰ্থাৎ নিজৰ যিটো সন্তান আছে সেইটো ক্লিয়াৰ কৰিব বিচাৰে, তেনেহ'লে তেওঁ আনৱান্টেড কিট ব্যৱহাৰ কৰিব পাৰে। আনৱান্টেড টেবলেট ব্যৱহাৰ কৰাৰ সঠিক নিয়ম হৈছে 63 ডেইজৰ ভিতৰত যদি কোনো মহিলাই তেওঁৰ প্ৰেগনেঞ্চিটো ক্লিয়াৰ কৰিব বিচাৰে, অৰ্থাৎ তেওঁ যিটো সন্তান এইটো নষ্ট কৰিব বিচাৰিছে, অৰ্থাৎ গৰ্ভটো নষ্ট কৰিব বিচাৰিছে, তেতিয়া এই টেবলেট ব্যৱহাৰ কৰা হয়। এই টেবলেট ব্যৱহাৰ কৰাৰ সঠিক নিয়ম হৈছে, যদি আপুনি আজি ৰাতি 10টা বজাত ওপৰৰ টেবলেটটো ডাঙৰ টেবলেটটো ব্যৱহাৰ কৰে, তাৰ পিছদিনা ইয়াৰ 2 দিন পিছত অৰ্থাৎ পৰহি দিনা ঠিক ৰাতি 10টা বজাত একেলগে 2টা টেবলেট খাব লাগিব। ইয়াৰ পিছদিনাখন ৰাতি 10টা বজাত এটা টেবলেট, ইয়াৰ পিছদিনাখন আৰু এটা টেবলেট খাব পাৰি। আনৱান্টেড টেবলেট যদি সঠিকভাৱে ব্যৱহাৰ কৰা নহয় তেনেহ'লে তেওঁৰ প্ৰেগনেঞ্চিটো ক্লিয়াৰ নহ'ব, ব্লিডিং হ'ব, অৰ্থাৎ বেছি ব্লাড যাব। গতিকে আপোনালোকে এই টেবলেট ব্যৱহাৰ কৰাৰ সময়ত আপোনালোকে ভাল চিকিৎসকৰ পৰামৰ্শ লৈ আপোনালোকে প্ৰেগনেঞ্চিটো টেষ্ট কৰাই তাৰ পিছত ব্যৱহাৰ কৰিব। আৰু যিটো মাহেকীয়া যিটো চাৰ্কুল আছে এইটো ভালকে আপোনালোকে পৰীক্ষা কৰিব, অৰ্থাৎ গণনা কৰিব, সময়মতে সময় হৈছে নে নাই, কিমান দিনৰ হৈছে, এইটো ভালকে বুজা শুনা কৰাৰ পাছত আপোনালোকে এই টেবলেট ব্যৱহাৰ কৰিব। আৰু নিজ ইচ্ছামতে কেতিয়াও এই টেবলেট আপোনালোকে ফাৰ্মাচীৰ পৰা কিনি নানিব। যদি আনে তেনেহ'লে আপোনালোকৰ মাৰাত্মক ক্ষতি হ'ব পাৰে। আৰু যদি বিনা প্ৰেছক্ৰিপশ্যনত কোনো ফাৰ্মাচী বা কোনো ব্যক্তিয়ে যদি ইয়াক ব্যৱহাৰ কৰে তেনেহ'লে আইনগত অপৰাধ, ই বহুত ডাঙৰ এটা শাস্তি হ'ব পাৰে। গতিকে বিনা কাৰণত কাৰোবাক এনেকুৱা টেবলেট খোৱাটো অপৰাধ আৰু আপোনালোকে কেতিয়াও ফাৰ্মেচীৰ পৰা এনেকুৱা নানিব। এজন দক্ষ চিকিৎসকৰ পৰা আপোনালোকে পৰামৰ্শ লৈ এই টেবলেট ব্যৱহাৰ কৰিব। এই টেবলেটৰ কিছুমান ছাইড ইফেক্ট আছে, যেনে শৰীৰত এলাৰ্জি হোৱা, ৰঙা হৈ যোৱা, বমি হোৱা, শৰীৰটো বিষ হোৱা, ব্লিডিং হোৱা, বেছিকৈ ব্লাড যোৱা, তেনেকুৱা কণ্ডিশ্যন হ'ব পাৰে।